তো হাই গাইজ, আজি আমি গৈ আছোঁ উলুবাৰী ইস্কন টেম্পলত আৰু জন্মাষ্টমী বুলি আৰু আমি তিনিজনী বান্ধৱীয়ে গৈ আছোঁ। বাছতে গৈ আছোঁ আমি তিনিজনীয়ে আৰু এই গৰমত তিনিজনী একেলগে বহি লৈছোঁ। মানে উপায় নাই, এজনী বেলেগকৈ বহিলে আকৌ কথা পাতি থাকিলে শুনা নাপায় নহয়। বতৰটো আজি ভালে। এয়া উলুবাৰীৰ ব্ৰিজত নামিলোঁ। আমি এতিয়া চিনিও নাপাওঁ টেম্পলটো দেই, সেইটো কাৰণে বহুত আগত নামি ল'লোঁ। মেপ লৈ গৈ আছোঁ চাই পেলাই। কিন্তু আপোনালোকে লাচিত নগৰত নামিলে হ'ব, তাৰে পৰাই ওচৰ হয়। মানে আমি উলুবাৰীত মানে ইস্কন টেম্পল বুলি আছেতো, এইটো কাৰণে একেবাৰে উলুবাৰীৰ ব্ৰিজখন পাৰ হৈ বহুত দূৰ খোজকাঢ়িব লগা হ'ল। অৱশেষত আহি পালোঁ যেনিবা। আৰু এতিয়া মানে বহুত দূৰ খোজকাঢ়িলোঁ যে আকৌ এতিয়া আপলৈ উঠোঁতে তিনিজনীয়ে ঘামি জামি অৱস্থা নাই আৰু তেওঁ মনত ফূৰ্তি আহি যে পালোঁ। গৰমো আছে বাৰু, মানুহো আহিছে বহুত আজি জন্মাষ্টমী বুলি। তো আমাৰ ভাগৰতে দাদাহঁতে চৰবত দি আছিলে, তাকে খাই পেলাই আকৌ ওপৰলৈ গৈ আছোঁ। পালোৱে আৰু বেছি দূৰ নাই গৈ, ঘামি জামি হ'লেও ভগৱানক দৰ্শন কৰিবলৈ আহিলোৱে আৰু। ইয়াতে জোতা চেণ্ডেলবোৰ থ'ব লাগে, তেওঁলোকে কুপন দি দিয়ে, কুপনখন ৰাখিলে হ'ল আৰু আহোঁতে কুপনখন দি চেণ্ডেলযোৰ লৈ আহিব পাৰি। এয়া আহি পালোঁ, চাওক বিৰাট ধুনীয়া সজাইছে জন্মাষ্টমী বুলি। মই ফাৰ্ষ্ট টাইম আহিছোঁ, কিন্তু বিৰাট ভাল লাগিছে। ইস্কন টেম্পল শুনিহে থাকোঁ আৰু এয়া ফটো ল'লোঁ। এইটো মানে বিৰাট ভাল এক্সপিৰিয়েঞ্চ এটা আৰু ভিতৰলৈ গৈ সেৱা কৰি আহিলোঁ। ভক্তসকলে তেতিয়াও মানে আৰতি কৰিয়ে আছে। আমি ভিতৰত সেৱা কৰি পেলাই মানে বহিব নাপালোঁ, আৰতি তাতে মানুহ ফুল হৈ আছে, এইটো কাৰণে আমি বাহিৰতে ওলাই আহিলোঁ। বাহিৰৰ দৃশ্যটো চাওকচোন এবাৰ, ইমান মানুহ হৈছে। আন্ধাৰে হ'লগৈ, মানে আজিকালি সোনকালে আন্ধাৰ হয় ন। আৰু তেওঁলোকে নতুনকৈ বনাই আছে বস্তুবোৰ, মানে সজাই আছে। আৰু দোকান পোহাৰবোৰো ওলাইছে, ভাগৱত গীতা ওলাইছে, লাগিলে ল'ব পাৰিব ইয়াৰ পৰা। বিৰাট মানে ভাল লাগিছে দেই, পৰিৱেশটো বিৰাট ধুনীয়া হয়। আমি আৰতিত বহিব নাপালোঁ যদিও মানে ওপৰলৈ গৈ আৰতি চাব পৰা সুবিধা আছে। থিয় হৈ পেলাই মানে তললৈ চাব পাৰি, তাতে থিয় হৈ অকণমান মানে আৰতি চাই ল'লোঁ আৰু আমি। বহু মানুহে থিয় হৈয়ে আৰতি চাই আছে, তলত আৰু ইমান মানুহ বহাব নোৱাৰে নহয়, আজি জন্মাষ্টমী বুলি বহুত মানুহ আহিছেগৈ। আৰু ইয়াত তুলসী আৰতি ষ্টাৰ্ট হৈছে। মানে ইমান ভাল লাগিছে নহয়, এইখিনি চাই পেলাই মনটো মানে শান্ত হৈ গৈছে পূৰা। 5 মিনিটৰ কাৰণে কৃষ্ণক ঢাকি থৈ দিয়ে, তাৰপিছত তুলসী আৰতিৰ পিছতে আকৌ তেওঁলোকে মানে ওলাই দিয়েগৈ, কাপোৰ চেঞ্জ কৰি মানে ধুনীয়াকৈ সজাই পৰাই আকৌ ওলাই দিয়ে। তুলসী আৰতিৰ পিছত আমি নামি আহিলোঁ ওপৰৰ পৰা, আকৌ এবাৰ সেৱা কৰি ল'লোঁ। আৰতি চলিয়ে থাকিব আজি গোটেই ৰাতিলৈকে, কিন্তু আকৌ আমি তিনিওজনী যাব অসুবিধা হ'ব যে, সেইকাৰণে বাহিৰলৈ ওলাই আহিলোঁ আৰু যাওঁগৈ বুলি। বাহিৰৰ পৰিৱেশটো বিৰাট ধুনীয়া, শান্তিপূৰ্ণ ঠাই একেবাৰে। আৰু এয়া আমি প্ৰসাদ ল'লোঁ, ভোগ বিৰাট টেষ্টি আছিলে। আৰু এয়া আমি যাবলৈ ওলাইছোঁ এতিয়া। ৰাস্তাত মানুহৰ বহুত ভিৰ, আহিয়ে আছে এতিয়াও, কৃষ্ণ সাজি আহিছে, ইমান ধুনীয়া ধুনীয়া হৈ আহিছে। দোকান পোহাৰবোৰো ওলাইছে বহুত। আৰু এয়া অংকিতাই আঙুঠি এটা কিনিলেগৈ। বিৰাট ধুনীয়া ধুনীয়া বস্তু ওলাইছে, কিন্তু পইচা নাই, কিনিব নাপালোঁ আৰু। বহুত গৰম কাৰণে ঠাণ্ডা এটা ল'লোঁ আৰু এতিয়া এয়া বহুত জাম লাগিছে। আকৌ খোজকাঢ়ি বাছলৈ যাব লাগিব। এয়া খায়ে খোজকাঢ়ি গৈ থাকোঁ আৰু। বাছতো বহা ঠাই নাপালোঁগৈ, তিনিওজনীয়ে থিয় হৈয়ে গণেশগুৰি আহি পালোঁ। এতিয়া বিকে টাৱাৰত সোমাইছোঁ। নমিতাই মানে কাপোৰ চিলাইৰ কাৰণে বস্তু লৈ আছে। তাই বিৰাট ধুনীয়া চিলাই কৰে দেই, আপোনালোকক কাৰোবাক কিবা লাগিলে কমেণ্ট কৰি জনাব। আৰু এয়া গণেশ মন্দিৰৰ ওচৰত আমি স্পাইৰেল পটেটো দেখা পাই পেলাই ইয়াতে ৰখি গ'লোঁ আৰু। দীঘলী পুখুৰীত যাব সৌভাগ্য অকণ নহ'লে, সেয়া ইয়াতে খাওঁ আৰু। এওঁলোকে ইমান
ধুনীয়াকৈ বনাই আছে আংকল আণ্টি আৰু এয়া বাইদেউ হ'ব চাগে নে আমাৰ সমবয়সীয়া হ'ব বিৰাট মানে ধুনীয়াকৈ বনাই আছে তাই আৰু তাই ভাল মেহেন্দিও আঁকে বোলে তো আপোনালোকক কাৰোবাক লাগিলে কমেণ্ট কৰি জনাবচোন দেই আৰু মন্দিৰলৈ আহিলে ইয়াতে খাবচোন বিৰাট টেষ্টি বনাইছে খাবলৈ বিৰাট ধুনীয়া হৈছে আমি চিজ পটেটো অৰ্ডাৰ কৰিছিলোঁ খাবলৈ বিৰাট টেষ্টি হৈছে দেই আৰু এট লাষ্ট আমাৰ আইচক্ৰীম খাই পেলাই এতিয়া ঘৰলৈ গৈ আছোঁ ই ৰিক্সাতে যাব লগা হ'ল গাড়ী নাপালোঁ আৰু ৰাতিও হ'ল যে আৰু ক'তনো ৰখি থাকিব তিনিওজনীয়ে ভৰি বিষাইছে বহুত খোজকাঢ়িলোঁ নহয় আৰু লাষ্টত এইখিনিয়ে আছিলে আপোনালোকে ভিডিঅ'টো চাই পেলাই কেনেকুৱা লাগিলে জনাব আৰু সোনকালে ভিডিঅ'বোৰ আপলোড কৰিবলৈ ট্ৰাই কৰিম দেই থেংক ইউ বাই বাই